মই ভূপালী আপোনালোকক মোৰ চেনেল মেকআপ এণ্ড ষ্টাইললৈ স্বাগতম জনাইছোঁ। যিহেতু মই বহুত দিন ধৰি ভিডিঅ' দিয়া নাছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ বাবে মই এটা ভিডিঅ' বনাওঁ, যিটো ভিডিঅ' আপোনালোকৰ উপকাৰ হয়। সেইকাৰণে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এনেকুৱা কিছুমান ড্ৰেছ, যিবোৰ পিন্ধি আপোনালোকে কলেজেই হওক বা বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাবলৈকে হওক আপোনালোকে পিন্ধিব পাৰিব। আৰু একদম চিম্পুল হয় ড্ৰেছ কেইযোৰ। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। লগতে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব। আৰু এইখিনিতে এটা কথা কৈ থওঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এটা কথা জনাবলৈ পাই আপোনালোকক মই বহুত সুখী। 2020 আৰু 21 বৰ্ষৰ দুগদুগীয়া অসম কন্যা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিলে আৰু তাত মই প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিলোঁ আৰু ভবাও নাছিলোঁ যে মই কিবা এটা স্থান পাবলৈ সক্ষম হ'ম। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই 11 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ'লোঁ। আপোনালোকে হয়তো সহায় সহযোগিতা নকৰা হ'লে মই সেইকণো পাবলৈ সক্ষম নহ'লোহেঁতেন। সেইকাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। এনেদৰে মোক মৰম আৰু আশীৰ্বাদ আগলৈকো দি যাব। লগতে মই ইয়াৰ পৰা দুগদুগী সমূহ পৰিয়ালক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে আজিৰ মোৰ ভিডিঅ'টি শেষলৈকে চাব আৰু জনাব আজিৰ ভিডিঅ'টি চাই কেনে পালে। তেতিয়াহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ ব'লক। মই তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু আপোনালোকে আজি ভিডিঅ'টি চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেধৰণৰ নতুন কিছুমান ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।